एक मिनिट वाबरी घर गुमा কি আছিল তো গুমাত মৰা জয়মা নদী ইয়াত বহুত বছৰ ধৰি ইয়াত গৰাখহনীয়া হৈ আছিল আৰু হৈয়ে থাকে প্ৰায় আমি এইটো বাৰিষাৰ আগতে এইটো চিনাক্ত কৰি ডিপাৰ্টমেণ্টেলি এইটো কেনেকৈ প্ৰটেক্ট দিব পাৰে আজি ষ্টাৰ্ট কৰিলো ইয়াত অনাগত দিনত হয়তোবা এইখিনি অঞ্চলত বানপানী একো ক্ষতি কৰিব নোৱাৰে তাৰ কাৰণে অঞ্চলৰ ৰাইজক লৈ আৰু আমাৰ প্ৰাক্তন বিধায়ক হেমেন ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত আমি এইটো কৰি আছো অকল এইটো নহয় আমি গোটেই বিটিআৰত ভালনাৰেবল এৰিয়াবোৰ আইডেন্টিফাই কৰি এতিয়া কাম কৰি আছে যাতে অনাগত দিনত ফ্লাডে আমাক এফেক্ট কৰিব নোৱাৰে আৰু এনেকৈ বহুত হয় আমি চাই চিতি কাম কৰি আছো আৰু গৰাখহনীয়া হৰ আমাৰ এইটো ডাঙৰ সমস্যা আৰু ইয়াৰ লগত আমি কাম কৰাৰ কাৰণে আমি ডিপাৰ্টমেণ্টেলি এতিয়া ৰেডি হৈ আছে সেইকাৰণে আজি গুমা নহয় অকল সকলো সমষ্টিত আমি চাই কিনি ভালনাৰেবল এৰিয়াবোৰ আমি প্ৰটেকশ্যন কাম কৰি আছো আজি ইয়াতো কৰি আছো এতিয়া তেওঁলোকৰ কথা ৰাইজে ক'ব এতিয়া আমিতো কম তেখেতসকল 17 বছৰত একোই কৰিব নোৱাৰিলে সেইকাৰণে ৰাইজে এতিয়া আমাক ইউপিপিএলক সঁহাৰি জনাইছে প্ৰমোদ বড়ো ডাঙৰীয়াক সেইকাৰণে আকোৱালি লৈছে যে বিগত আমাৰ চৰকাৰ হ'ল 3 বছৰ 3.5 বছৰ করোনাত গল 1 বছৰ 4 বছৰ হৈ গল 4 বছৰ হৈ গল 5 বছৰ কক ইয়াত আমি যেনেকুৱা কাম কৰিছে ৰাইজে দেখি আছে ইয়াত প্ৰথম কথা হ'ল শান্তিৰ কথা শান্তি আহিল পিছ আহিল উন্নয়ন হলে যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰ এই ডাঙৰীয়াই PMAY ঘৰ দুখীয়া মানুহৰ ঘৰ প্ৰায় 39,000 ঘৰে সম্পূৰ্ণ কৰিলে তাতেও ইনকমপ্লিট বহুত আছিল আমি এই 3.5 বছৰতে 2,95,000 ঘৰ দুখীয়া মানুহৰ ঘৰ কমপ্লিট কৰিলে সকলো দুখীয়া মানুহক নিৰহ মানুহক আমি ৰেশন কাৰ্ড দিলো অৰুণোদয় দিবলৈ গৈ আছে সেইকাৰণে আকৌ এতিয়া কি হ'ল আইডি জেনাৰেট কৰাৰ কাৰণে গাঁৱে গাঁৱে আমি ঘূৰি আছো ফটো তুলি আছে তেখেতসকলক আফটাৰ আইডি জেনাৰেশ্যন কৰাৰ পিছত সকলো গৰীব মানুহক আমি এখন গৈ ঘৰ দিম ইটোই আমি ৰাইজৰ কাৰণে কাম কৰিম ইয়াত বহুত যাতায়াতৰ ব্যৱস্থা বেয়া আছিল আমি চাই চিতি কৰি আছো সেইকাৰণে বিপিএফৰ সময়ত তেখেতসকল কি কৰিছে কি কৰা নাই মই ক'ব নাযাওঁ এতিয়া ৰাইজে এইবেলে হিচাপ নিকাচ কৰি আছে কিন্তু আমাৰ সময়ত আমি যিমানখিনি কাম কৰিব পাৰে আমি কৰি যাম অনেক সমস্যা আছে গুয়াবাড়ি দেখো 1 নম্বর গুয়াবাড়ি রাস্তা ঘাট মেলা কিছু হওয়া নাই আবার এই যে মন্দিরের বানটু হওয়া নাই এতিয়া বিপিএফ সরকার থাকতে অলপ বান দিছে মানে থুলমুল কৰি এটু তো হয় নাই এতিয়া প্রমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইউপিএল সরকারের মাজত আজি আমার হেমন্ত স্যার ডাঙৰীয়া আর বিটিসির উকিল মুছাৰীৰ আন্ডাৰত এই কামটো হৈ আছে আর কি শুভ আৰম্ভ কৰা হল কি কাম হৈ আছে কেনেকৈ এই যে নদীৰ বানৰ কামটো হৈ আছে আমার রাইজৰ হিসেবে আর মোর হিসেবে মই প্রমোদ স্যারক অনেক অনেক ধন্যবাদ জানাই আছো আর কি মানে ইউপিপিএল বিজেপি বিপিএফ সরকারের আন্ডাৰত অলপ বান হৈছে আর কি এটু মানে মোর পছন্দ হয় নাই এটু ইউপিপিএল সরকারের আন্ডাৰত মানে ভালকে কামটো হৈ আছে এই কারণে মই প্রমোদ বড়ো ডাঙৰীয়াক অনেক অনেক ধন্যবাদ জানাইছো মেলা কাম বাকি আছে একটু বাউন্ডারি এটা হব লাগে মন্দিরটো ভাল হব লাগে এই ট্রান্সফর্মার এটা আছে এই ট্রান্সফর্মারটা উঠে দিয়ে সাইডত লব লাগে রাস্তা হব লাগে মন্দিরের সামনে রাস্তাটো হব লাগে মই এইটো আশাবাদী বিটিআর সরকার প্রমোদ বড়ো ডাঙৰীয়াক কৈ আছো যে হেমন্ত স্যার ডাঙৰীয়াক টিকিট দিব লাগে আমার এই 2 নং গুমা সমষ্টিত এতিয়া ভাল কাম কৰি আছে কি কাম কৰি এই রাস্তা হয়ে আছে এই বানটো হয়ে আছে আর পাবলিক অনেক সুবিধা পাইছে এইটো প্রমোদ বড়ো ডাঙৰীয়াৰ আন্ডাৰত থাকি হেমন্ত স্যার কৰি আছে ৰাইজ হিচাপে আপুনি আমার রাইজৰ তরফ থাকি প্রমোদ বড়ো ডাঙৰীয়াক
আৰু হেমেন ছাৰ ডাঙৰীয়াক আৰু উকল মুছাহাৰী ডাঙৰীয়াক ৰাইজৰ তৰফ থেকে অশেষ অশেষ ধন্যবাদ জনালো।